আমাৰ জুবিনদাৰ মৃত্যু এইটো ৰহস্যজনক আৰু ইয়াক যে হত্যা কৰা হৈছে এইটো আজি আমাৰ মামা নিজে মুখেৰে প্ৰকাশ কৰিছে। আপোনালোকে এবাৰ শুনক। এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ ওচৰত শিৰ নত নকৰে। আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক ক'ম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব। আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম, এণ্টিচিপেটৰী বেইল ল'ম, ইণ্টাৰিম বেইল ল'ম, এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয়। কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব। আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব, দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব।